এ গাইছ এতিয়া কইঠা আছে এইগিলা পতাকাগিলা দেখছা এই লাষ্টত অলপ ফাই গেছি কিনতেল ভাল হৈছে এইখিনিতেল পাতলা হৈছে এইফালে কিনতেল পাতলা হৈছে আৰু গাইছ আহি গ'ল ভাবি চিকন পকৰা তো চিকন পকৰা কেইটা খাওঁ দিয়া আৰু গাইছ হাই গাইছ वेलकम टू माय चैनल तो दिल्ली बगैते तो अपन उन्नति वीडियो अच्छा कदम आरम्भ कर পেলাইছো ওলা আজি ভিডিও আৰম্ভ কৰো এই গাইছ পথাৰ দেখাইছে মানে আৰে নাই পথাৰ দেখাইছো মানে এই ঘৰত নেটৱৰ্ক নাপায় তে পথাৰত নেটৱৰ্ক পায় 5G এতে হটস্পট ভিডিও আপলোড দিবাইছো তো যা কালি ভিডিওটো আপলোড যাই তান তো চাব সকলে দেওয়াৰতে আপলোড কৰি কিনে ওইটানাৰ আজি ভিডিওটো আৰম্ভ কৰিব লাগিল না মানে 20টা যাইলে ভিডিও দিম বুলি কৈছিল আপোনালোকক আজি আৰম্ভ কৰোঁ তো আজি দুপৰীয়া ভাত খাই ল'লোঁ আৰু মানে একবেলা ভিডিও যেতিয়া বনোৱা নহ'ল পাইছিলোঁ ডেইলি ভিডিও দিম মই তো এতিয়া নাপাহৰিলোঁ ভিডিওটো আৰম্ভ কৰিব ৰাতি কিবা কিবি কৰিব লাগিব অলপ মিলত যাওঁ ৰ তেল পিৰি আনো মানে ৰাতিলৈকে এটা খানা খাম বুলি ভাবিছোঁ আজি তো খানাটোৰ কাৰণে তেল লাগব না তো সেইকাৰণে তেল অলপ পেৰিলে হ'ব এই আমাৰ এতিয়া ওচৰত গেলান্তত মিল আছে তো মিলৰ পৰা তেল পেৰিলে হ'ব দে চাইকেল লৈ যাই আছোঁ আৰু পিছফালে বেয়াৰ আছে তেলটো পেৰিলে আনি বেয়াৰ গাইছ আহিবাৰো মিল আৰু মিলে ঘূৰা নাই মানুহ অহাই নাই আৰু এতিয়া ৰখি আছোঁ অলপ টাইম তো আগলৈকে ৰখি থাকব লাগিল ৰখো দে আৰু আগলৈকে অলপ এই গাইছ এইখিনিতে থৈ দিলোঁ দে আৰু এই কণীকেইটা আনিছিলোঁ ঘৰৰ পৰাই মানে এটা লগৰ ছোৱালীয়ে কৈছিল তো তাক দিওঁ দে কণীকেইটা এতিয়া ৰখি থকাতকৈ নাই তো কণীকেইটা দি থৈ দে আৰু গাইছ কণী দি আহি অলপ পইচা পালোঁ তো তাৰে পৰা এটা স্কিম দিলে দে গৰম দিছে না দোকানৰ পৰা এটা স্কিম কিনি তাক খাওঁ দিয়া স্কিমটো গাইছ আৰু গাইছ মিলত এই বেয়া চাইতে এইটা বৰমাছে ঘৰত আহি গ'লোঁ মানে অলপ আমাৰ কইঠাখিনি চাই যাওঁ ৰখ কেনে হৈছে কেনেকুৱা হৈছে কইঠাখিনি চাই হ'ব আকৌ পথাৰৰ পাই তো তাকে যাওঁ আৰু এই গাইছ ধনিটাটো মই চাই হ'ব ৰখ কইঠা খেতি আনজিত কইঠা চাই হ'ব ৰছে অলপ আগত কইঠা ৰাখিছিলোঁ গম পাইছিল আগৰ ভিডিঅ'ত তো চাই হ'ব কেনে হৈছে কিমান ডাঙৰ হৈছে না কি ৰঞ্জিত ডাঙৰ হ'বাই না কিমান হৈছে নে নাই দেচোন চাওঁ কিমান ডাঙৰ হৈছে পুতব পৰা হৈছে নেকি এই গাইছ যাই আছোঁ আগত দেখি তো এইখিনি কলখিনিতে পাৰিলে পাম তো এইফালে খানাটো দিব পৰা হৈছে অলপ কিহৰ ভিডিঅ' জীৱনে থকা তাৰে ছাবস্ক্ৰাইবাৰ মুঠতে 170টা 500 দিম দে 500 ডাঙৰকৈ খানা দিম দে এটা হা 500 হ'ব না ছাবস্ক্ৰাইবাৰ অঁ দিবি আৰু এই গাইছ এতিয়া কইঠা আছে এইগিলা পতাকাগিলা দেখছা এই লাষ্টৰ দিনা পুজি থৈ গৈছিলোঁ এইগিলা পতাকাগিলা লাষ্টত চাৰ আপা কইঠাগিলা খানা হৈছে এই গাইছ অলপ পাতলা হৈছে কইঠাগিলা তো এই পূজাৰ পিছতে বৰষুণ আছিল অলপ ফাই গৈছে সেইখিনি তেল ভাল হৈছে এইখিনি তেল পাতলা হৈছে এইফালে তেল পাতলা হৈছে নাই কিন্তু এইটো আলিয়ে এইটো এইখিনি বঢ়িয়া এইটো আলি ইফালে ভাল হৈছে আৰু পায় এইখিনিতে অলপ আৰু এই পতকা খান চাওক গাইছ সেইটো আলি কৈ থাকিলে পুতব পৰা নাই হ'ব আৰু পুতব পৰা কিয় নহ'ব ভাল এই গাছ যাওঁতে ঘৰত আৰু তো কইঠা চাইলোঁ মানে পুতব পৰা হোৱা নাই আৰু কেইদিনমান লাগব এই পিছত আৰু ঘূৰিছোঁ ঘূৰি নি মাছ পুতব লাগব আৰু ধান খেতি কৰিম এইবাৰ ধান কৰিবি না হ'ব কৰিবি হা এই সিহঁতে নকৰে সিহঁতে কৈছিল সিহঁতে কৈছেই নাই আমাৰ এই বাছে কইঠা
আমাৰ আছে য'ত দেখাই দিয়াটো এই আছে দুইজন যাব পাৰোঁ বহুত দিন নাচাৰা খোৱা নাই আমাৰ নাচাৰাকেইডাল নোহোৱাৰ পৰা খাবই পৰা নাই তো এই বৰমাচি নাচাৰাগিলেও মৰছি হ'লেও কেইটামান লৈ যাওঁ আৰু খাবাক লাগি কিবা গাইছ আমি জ্বালাগিলা পুতছিলোঁ তো ফাইনেলি হৈছে দে আৰু অলপ চলপকৈ এইগিলা পকাই পাৰিছে জ্বালাগিলা তো ৰৈছেতো অলপ হ'ব নহয় যেৰিলৈকে আৰু খেলাতে হাপা বুলি আছিলে ফুটবলে নহ'লে হাপা জাগাই নগ'লা এতে ফুলবা ধৰিছে এইগিলা চাওকচোন ফুলচি আছে তাতে কিন্তু এতে ফুলবা ধৰি ধৰা নাই ৰঞ্জিত এতে ফুল নুফুলে এই কি তোৰ আৰু গাছ গাহৰি ঘৰত আহিছিলোঁ ইয়াতে এইগিলা বেৰা দি থৈছে গাছ চৰাইগিলা কাৰণে মানে ধুনীয়া চৰাই সোমাই যায় ভিতৰে এনেকৈ ভিতৰে সোমাই যায় কিনে নাচি থাকে এতিয়া গাহৰি আনিব আৰু সেইকাৰণে চাফা চাফা কৰি থৈ দিছে বঢ়িয়াকৈ আৰু এই পথাৰখন এটা ডনচত লৈ যাওঁ ৰ চাই পাব আৰু ভিডিঅ'টো আমি একদম ঘৰত যাওঁ গধূলি হ'ল চকৰ বয় হ'ল সেইকাৰণে যাওঁ আৰু গাইছ ঘৰত আহি গা চা ধুই ল'লোঁ তো গা চা ধুই নাই গাড়ীখন লৈ আহিছিলোঁ ৰ ভাজৰ লগত এই বংশৰ দিকে যাওঁ বুলি যাওঁ নাই ফুৰি হ'ব অলপ আৰু গাইছ এই চিকেন পকৰা খাব আহিছিলোঁ তাতে তো আধা ঘণ্টা ৰখি ৰখি ফাইনেলি পালোঁ তো খাই লওঁ কেইটা আৰু গাইছ এই বজাৰত দেখি পাই অলপ আহোঁ বজাৰত দেখি চাই আহোঁ কেনে কি পৰিস্থিতি আৰু গাইছ অলপ মাছ লওঁ দে মানে গোটেই মাছ খোৱা নাই তো অলপ মাছ লৈ যাওঁ মাছে খাওঁ অলপ নে কি গাইছ ৰূপচন্দা কেজি 200 টকা দিব পাইছোঁ অলপ লওঁ দে 1 কেজি মান আৰু এই মাছ লৈ ল'লোঁ তো এতিয়া যাওঁ ঘৰত তো গাইছ বংশৰ পৰা আহি কিনে আৰু অলপ ভাত খালোঁ আৰু এতিয়া গাইছ ঘুমাওঁ মস্ত গমতি ধৰিছে গাইছ আৰু আজিলৈ ভিডিঅ'টো এইখিনি আছিলে ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব তো বাই বাই